आसाम पनत्रेना करीमगंज थाना पुलिस बारिया ड्रग्स व्यापारी को अरेस्ट किना पुलिस उनकिन व्यापारी ठेन खन 12 लातर या ड्रग्स को नाम कदा और उनकिन व्यापारी इन उन ढेर ड्रग्स ओका खन किन नाम कदा पुलिस ओना को कुली कुली किना इलाकांदी किसुमान ड्रग्स पेडलर आमार करीमगंजत डेलिभारी দিব আহিব accordingly মই আমাৰ ওসি করিমগঞ্জ সেকেন্ড ওসি আৰু এটা ডাঙৰ টিম লৈ পুৱা আমাৰ নাকা লগালো কিন্তু তেওঁলোকে খুব স্পিডত নাকাটো ভাঙি পলাবলৈ সক্ষম হ'ল আমিও তেওঁলোকক পিছে পিছে খেদিলো প্ৰায় 15 কিলোমিটাৰ মান খেদি ভাঙাত আইসি ভাঙা অলৰেডি ৰাস্তাত ট্ৰাক লগাই পেলাই ব্লক কৰি থৈছিল তেতিয়া গাড়ীখন ডিটেইন কৰিব পাৰিলো বলেৰো গাড়ী তাৰ মাজত ভিতৰত দুজন আছিল পেছেঞ্জাৰ আহমেদুৰ ৰহমান হাজি আলাউদ্দিন দুজনে হাইলাকান্দি লালাৰ আৰু তেওঁলোকৰ গাড়ীখন সাৰ্চ কৰাত আমি 10টা সাবুন কেছ পাইছো হিৰোইন থকা আৰু 3 পেকেট ইয়াবা পাইছো টোটাল হিৰোইনৰ ওজন হ'ল 131 গ্ৰামছ আৰু ইয়াবাৰ 66 গ্ৰামছ বাজাৰ মূল্য প্ৰায় দুটা ড্ৰাগছ মিলাই 12 লাখ